এনেকে তই ৰাতিপুৱা কেইটা বজাত উঠা? 8টাত উঠা। তই 8টা বজাত উঠা না? আৰু উঠি পেলাই কি কৰা মই অলপমান দেৰিকৈ কৈ আছোঁ। হেৰি বৰষা তুমি কেইটা বজাত? আজি 10টা বজাৰ পৰাই শ্বুটিং আছিল। তোমাৰ কিন্তু ঘৰত যাব লগা হৈছিল। 9:30লৈকে ফোন ৰিচিভ কৰা নাই আৰু মায়েৰে কোৱা মতে তুমি 9:30 বজাতহে উঠছ। তুমি কেইটা বজাত উঠা? মই 6টা বজাত উঠা। ঘৰৰ গোটেই কাম কৰা না? চব। এই কৰে এই বিছনাতে। ফ্ৰেণ্ডছ এটা ডাঙৰ কথা হৈছে আমাৰ লংকে ৰাতিপুৱাই 8টা বজাত উঠা বুলি কৈছে। 8টাতে উঠক বা 7টাতে উঠক ই এটা বেয়া কাম কৰা কৰিছে। ই বৰ্তমান গেমতে ব্যস্ত থাকে। পুৰা টোটেলি গেম খেলে। কালিও গালি পাৰি থৈছোঁ কিন্তু ঘৰৰ মানুহো গালি পাৰি আছে। ই বৰ্তমান গেমতে থাকে। সঁচা কথা ক'লে গেমত থাকিব নালাগে ইমান। গেম বেছি খেলবাই নালাগে। চব কথা গম পাব। এনেও মোৰ জীৱনটোত যি হ'ব লগা আছে চব হৈ গৈছে। আৰু যদি মই টেনশ্যন ল'ব লগা হয় মই কিন্তু চিপ ল'ম। ৰেডি? চব ভিনেকিলা এনে নহয়। কিছুমান আছে এনে মানুহ যেনে মোৰ মানুহ এনে নহয় কিছুমান চব ভিনাকে এনে আন নহয়। কিছুমান মানুহ আছে এই এনে বেয়া ধান্দা যেনে মোৰ মানুহটো হ'ব। ভাইটি চব ভিনাকে এনে নহয়। মানুহ জাতিটোত কিছুমান বয়া চৰিত্ৰৰ মানুহ আছে আৰু যেনে মোৰ মানুহটো। ঘৰ এটা নতুনকৈ বনাইলি জোখমাকত ভুল হ'লি নতুনকৈ ভাঙি চিঙি বনাব পাৰি। জীৱনটো ভুল হ'লি আৰু দুনাইবাৰ ঠিক কৰিব নোৱাৰি। ঘৰ এটা বনাইলি জোখমাকত ভুল হ'লি ভাঙি চিঙি নতুনকৈ বনাব পাৰি আৰু জীৱনটো ভুল হ'লি আৰু দুনাইবাৰ ভাল কৰিব নোৱাৰি। অ'কে যাব। ঘৰ এটা জোখমাকত ভুল হ'লি নতুনকৈ ভাঙি চিঙি নতুনকৈ কৰিব পাৰি। ঘৰ এটা জোখমাকত ভুল হ'লি নতুনকৈ ভাঙি চিঙি বনাব পাৰি। জোখমাকত ভুল হ'লি নতুনকৈ ভাঙি চিঙি বনাব পাৰি কিন্তু জীৱনটো নোৱাৰি। সেইকাৰণে জীৱনটো ভাবি চিন্তি ভুল কৰিব। সেইকাৰণে কিছুমান কাম কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে। ভাবি চিন্তি চাই পেলাই কাম কৰিব লাগে বাছা। মোৰ বহুত ডাঙৰ ভুল হৈ গৈছে। তাত আৰু কি সুধিম? মানুহগিলাই গম পালি মোৰ কি হ'ব মাই তই কৈছো। আপনি ইমান নিৰ্লজ্জ। আপোনাৰ লগত থাকাতকে মই মৰি যাম আৰু মোৰ ভণ্টিক যদি এইখন ঘৰত মোৰ সতিনী কৰি আনে চাব আপোনাক কি কৰোঁ। মানে মনৰ কথা অলপ বুজিয়ে নাপায়। ইমান মনৰ কথা আছে। যাব নাই পাতিব। বাইদেউ বুলি নামাতবি তই ভণ্টিৰ নামত এটা কলংক। আপনি মনে মনে থাকক। আপনিও পুৰুষৰ নামত এটা কলংক। কেনাই মই যাওঁ কেনাই মই যাওঁ ঠিক মা কৰিলি মই জানো মই বিৰত ডাঙৰ ভুল কৰিছো। মোক মাফ কৰি দিয়ে বাইদেউ। বাইদেউ আৰু চাৰ খাব লাগিব। এতিয়া জেগা চেগা আহিলে মোৰ কথা নুশুনা
নবেই টেষ্ট ৰেডি কৰা তো পানী ৰাখবা টেষ্ট লাগব নাকি তাৰপিছত তুমি কি কৰিবা মই এখন ঘৰত তহঁতৰ লগত তাকো কৈ গুচি যাবা বিচাৰি হা গুচি যাব দে মানে তোক মই ভাত বনাই খাম তোক অ নহয় তোক ক্ষমা কৰি দে কেনাই তই কি ভুল কৰিছা তাৰে কোনো দিনে ক্ষমা নাই সমা নাই আৰু তোক মই ভাত বনাই ঘৰ নিজে বনাই খাবি তাৰপিছত মই এয়ে মেইন তুমি শুনা এই পজিশ্যনত আছা এই পজিশ্যনত ডাইলগ এই পজিশ্যনত অলং কিনি বুজা ক্ষমা কৰি দিবা লাগে তোৰ ভুলটো দোৱা তই এ? কি ভুল কৰিলি সেই ভুলৰ কোনো দিনে ক্ষমা নাই আছে মনত তোক ক্ষমা কৰি দিবা লাগে তোৰ এই ভুলৰ ক্ষমা নাই আৰু মই তোক ভাত বনাই খোৱা নিজৰ ভাত নিজে বনাই খাবি বড়া তই নাটকো মই এইখান ঘৰত আপোনালোক গৈয়ে থাকক দেইয়া এটা প্ৰব্লেম